নমস্কাৰ ৰাইজসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ একদম ধুনীয়া এটা ৰেচিপি। এইটো হৈছে বাটাৰ চিকেন। বাটাৰ চিকেন খামগৈ বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। মানুহজনক ক'লোঁ যে বাটাৰ চিকেন খাওঁগৈচোন বোলা। তেওঁ আকৌ ক'লে বোলে ঘৰতে বনালেই হয়, একেখিনি বস্তুহে দোকানত কিনিলেই পায়, তুমিয়ে বনোৱা যোৱা। ফাৰ্ষ্ট বনাইছোঁ দেই, বেয়া হ'লে আকৌ মানে আপোনালোকে যদি ভাবিছে যে মই কিবা ইয়াত ভুলকৈ দিছোঁ তেতিয়াহ'লে মোক জনাই দিব, কিন্তু মই এইটো এনেদৰেই বনাইছোঁ। এবাৰ মোৰ দৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয় আৰু বহুত ভাল লাগে। মই পিছে খাই একদম ৰেষ্টুৰেণ্টৰ সোৱাদেই পালোঁ দেই, আপোনালোকেও পাব চাগে। এতিয়া মই চিকেনখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত তাত অলপ দৈ দি ল'লোঁ। দৈ মই যিটো পানী সেইটো নাই দিয়া, অকণমান ডাঠ দৈটো দিছোঁ। তাতে অকণমান কালাৰিং দি দিলোঁ, হালধি দিলোঁ আৰু লগতে অলপ জিৰা আৰু তাতে অলপ কষ্টুৰি মেথি অলপ দি দিলোঁ। দি পেলাই প্ৰথমতে হেতাখনে লৰাইছিলোঁ, মানে মিলাইছিলোঁ। মই ফাৰ্ষ্ট বনাইছোঁ যে, তাৰ পাছতে দেখিলোঁ এইখনে দেখোন মিলাব নোৱাৰি, তাৰপাছতে একদম হাতখনেই লগাই দিলোঁ। তাৰ পাছত কি ধুনীয়াকৈ মিক্স হৈ গ'ল চব। এতিয়া মই অকণমান নেমু টেঙাৰ ৰস দি দিলোঁ আৰু এইখিনি আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিলোঁ। আৰু সেইখিনি সময়ত আমি আমাৰ মছলাৰ যিখিনি পেষ্টটো সেইটো বনাই লওঁ। কেৰাহীখনত তেলখিনি গৰম কৰি লং, ইলাচি, ডালচেনি কেইটামান দি দিলোঁ। দি লৈ এনেকৈ ডাঙৰ ডাঙৰকৈ আদা কেইপিচমানো কাটি দি দিলোঁ, কাৰণ এইখিনি মিক্সিত গ্ৰাইণ্ড কৰিমেই যে, সেইকাৰণে মই এইখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আদাখিনি দিয়াৰ পাছতে মই নহৰুখিনিও দি দিলোঁ। নহৰুখিনি দি লৈ এইখিনি আকৌ ফ্ৰাই হ'বলৈ নিদিব দেই, অকণমান গেছটো কমাই ল'ব প্ৰথমে। তাৰপাছতে মই 3টা পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি কেৰাহীখনত দি দিছোঁ। অকণমান চফ্ট হৈ যোৱালৈকে এইটো মই লৰাই থাকিম। সেয়া চাওক, এনেদৰে লৰাই থাকিব। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন, বহুত ভাল লাগে খাই। মই ফাৰ্ষ্ট বনাইছোঁ যদিও ফাৰ্ষ্ট বনাইছোঁ গোটেই লগাই নাছিলে, মই একদম ৰেষ্টুৰেণ্টৰ পৰাই আনি যে খাইছোঁ এনেকুৱা লাগিছিলে। তাৰপাছতে মই ইয়াত ধনিয়া গুড়ি, জিৰা গুড়ি আৰু 2 চামুচ দিছোঁ দেই, ৰিকি চিকেন মছলা 2 চামুচ দিছোঁ। তাৰপাছত তাতে মই কালাৰিং এচামুচো দি দিম। দি লৈ এইখিনি মই ভালদৰে মিলাই দিম। ধুনীয়াকৈ মিলাই থাকিব লাগিব, যাতে মছলাখিনি পিঁয়াজখিনি ধুনীয়াকৈ লাগি যায়। ধুনীয়াকৈ লৰাই লোৱাৰ পাছত চাওক, এতিয়া মই বিলাহী 3টা ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ। তাতে অকণমান নিমখ ছটিয়াই দিম, যাতে বিলাহীখিনি একদম পটাপট চফ্ট হৈ যায়। বিলাহীৰ লগত আৰু নিমখ লগালগ দিয়েই ন। তাৰপাছতে এয়া কাজু বাদাম কেইটামানো দি দিছোঁ। আপোনালোকে যদি অকণমান সৰহকৈ দিয়ে সৰহকৈ দিব, মই এইকেইটা দিছোঁ। তাৰপাছত দি অকণমান সময়ৰ কাৰণে ঢাকি দিম। ঢাকি দি দিয়াৰ পাছত আৰু বিলাহী, পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ মিক্সি হৈ গ'ল চব। ধুনীয়াকৈ সিজি যোৱাৰ পাছত এইখিনি আপোনালোকে গেছটো অফ কৰি নমাই ঠাণ্ডা কৰি ল'ব। ঠাণ্ডা কৰি মিক্সিতে ধুনীয়াকৈ এইখিনি পেষ্ট বনাই ল'ব। সেই একেখন কেৰাহীতে মই কেৰাহীখন অকণমান ধুই ল'ব, কাৰণ এইখিনি পেষ্টখিনি লাগি ধৰে যে, অকণমান লাগেই মানে। তাৰ পাছতে আপুনি ধুই লোৱাৰ পাছত আপুনি এইফালে বেলেগ কেৰাহীত দিব। তাৰপাছতে এনেকৈ তেলখিনি অলপ গৰম কৰি পেলাই, যিখিনি আমি মেৰিনেট কৰি দিছিলোঁ মাংসখিনি দৈ দি পেলাই যে আধা ঘণ্টাৰ কাৰণে ৰেষ্ট দি থৈছিলোঁ, সেই মাংসখিনি ধুনীয়াকৈ আপোনালোকে ফ্ৰাই কৰি ল'ব। একদম ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব দেই, ফ্ৰাই একদম যাতে সিজি যায়, একদম পূৰা সিজি যোৱাকৈ আপোনালোকে ফ্ৰাই কৰিব, পানী নিদিব। ধুনীয়াকৈ ফ্ৰাই কৰি তাত নিমখো দি দিব। আপোনালোকে জোখমতে নিমখ দি দিব। কিছুমানে আলুও দিয়ে, কিন্তু মই আলু নাই দিয়া। আপোনালোকে ঘৰত বনালেতো আলু চবেই খায় ন, আমাৰ ঘৰতো আলু খায়, কিন্তু মই বাটাৰ চিকেন প্ৰথম বনাইছোঁ যে সেইকাৰণে আলুটো নিদিলোঁ। এয়া চাওক কি ধুনীয়া ফ্ৰাই হৈছে, একদম সিজি গৈছে। আপোনালোকে বাটাৰ দি দিব ইয়াতে। বাটাৰ চিকেন যেতিয়া বাটাৰ মেইন ন, সেইকাৰণে মই বাটাৰো মই বেছি দিয়া নাই, কাৰণ ফাৰ্ষ্ট বনাইছিলোঁ, মই প্ৰথম বুজি পোৱা নাছিলোঁ। এতিয়া আৰু মই গম পাই যালোঁ আৰু কেনেকৈ বনাব লাগে। আপোনালোকেও এনেকৈ বনাবচোন। সেইখিনি চাওক, বাটাৰখিনি তাতে মেল্ট হৈ গ'ল। তাৰপাছতে এয়া যিখিনি আমি মিক্সিত পিচি পেষ্ট বনাই লৈছিলোঁ, সেই পেষ্টখিনি মই ইয়াতে ধুনীয়াকৈ দি ল'লোঁ। দি লৈ পিনি অকণমান উতল অহালৈকে এনেকৈ আপোনালোকে লৰাই থাকিব। লৰাই আপোনালোকৰ লাগিছেনে বাৰু? মই প্ৰথম বনাইছোঁ যে
নাই লগা নি বাৰু? যোনে যোনে মোৰ ভুল হৈছে তেওঁলোকে গম পাইছে চাগে প্ৰথম বনাইছোঁ বুলি, কিন্তু খাবলৈ কিন্তু বঢ়িয়া হয়। মই বেছি মানে বস্তু লেতেৰাও কৰা নাই আৰু একদম পটাপট হৈ গৈছে মানে। বাটাৰ চিকেন খাবলৈ হ'লে আৰু এনেকেই বনাব আপোনালোকে। আৰু এয়া চাওক আমুলৰ ক্ৰীম, ফ্ৰেছ ক্ৰীম একদম ধুনীয়াকৈ দি দিছোঁ ওপৰত, দি একদম লৰাই দিম আৰু এতিয়া আপোনালোকে গেছটো অফেই কৰি দিব। চাওক কিমান পটাপট হৈ গ'ল, হয়নে বাৰু? বছ মছলাখিনি বনাই লোৱাটো মেইন। বনাই লোৱাৰ পাছত মেৰিনেট কৰি থোৱা মাংসখিনি ফ্ৰাই কৰি লগত দি দিলে আপোনালোকৰ বাটাৰ চিকেন ইজ ৰেডি। এতিয়া আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাব। আৰু মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই ভাল পায় তেওঁলোকে মোক লাইক এটাও কৰি দিবচোন। আৰু যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব। অসমৰ বোৱাৰী মই বাটাৰ চিকেন আনিলোঁ, আপোনালোকে এবাৰ বনাই খাব বুলি মই আশা কৰিলোঁ। থেংক ইউ।